গৰম আৰু টেঙা যেন নলে গলে লগাই দিয়ে সম্পৰ্ক হয়নে। গতিকে বন্ধুসকল, আপোনালোকক মোৰ আজি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু ইমান গৰম পৰিছে, গতিকে আজি মোৰ খাব মন গৈছে টেঙা। গতিকে কেঁচা আম গছৰ পৰা পাৰি ল'লোঁ, আৰু কঁঠালৰ মুচি দুটামান পাৰি ল'লোঁ, আৰু নেমু পাতো ছিঙি ল'লোঁ। লগতে টেঙা বুলি ক'লে কলপাত কেইখিলামানো ছিঙি ফালি ল'লোঁ, যিহেতু টেঙা কলপাতত খাই ভাল লাগে। তাৰপিছত নেমু পাত কেইখিলা এইদৰে ছিঙি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু কঁঠালৰ মুচি মাত্ৰ দুটাহে পালোঁ। কঁঠালৰ মুচিৰ চাটনিটো এক্সট্ৰাকৈও খাব পাৰি, যিহেতু পৰিমাণটো কম, গতিকে মই আমৰ লগতে মিক্স কৰি বনাম। আমখিনি ধুই লোৱাৰ পিছত এইদৰে বাকলিখিনি গুচাই ল'লোঁ, আৰু মই ৰুকি পেলাই কেঁচা আমৰ চাটনিটো বনাম। আপোনালোকে টুকুৰা টুকুৰাকৈ কাটিও খাব পাৰে। আৰু অলপ বদমাছি মই কৰোঁৱেই বাৰু, গতিকে সৰুতে এনেকৈ বজাই থাকোঁ কলপাতৰ ঠাৰিডাল দি পেলাই। গতিকে আজিও বজাই চালোঁ, ধুনীয়াকৈ বাজিছিল কিন্তু দেই। তাৰপিছত এয়া কেঁচা আমখিনি ধুনীয়াকৈ ৰুকি ল'ম। এতিয়া আপোনালোকে টুকুৰা টুকুৰ কৰিও ল'ব পাৰে, মই ৰুকি লৈছোঁ। আৰু ইমান গৰম পৰিছে, নাজানো কি হ'বগৈ। মায়ে কৈছে বেছি জ্বলাকৈ নাখাবি, কিন্তু মই আকৌ টেঙা আৰু জ্বলা মোৰ খুব প্ৰিয়। মই মিঠা ইমান ভাল নাপাওঁ, গতিকে চাওঁ আজি কি হয়, যি হয় দেখা যাব আৰু, যিডাল গৰম পৰিছে। তাৰপিছত কঁঠালৰ মুচিখিনিও এনেকৈ বাকলি গুচাই ল'লোঁ, গুচাই লৈ পেলাই ৰুকি ল'ব লাগিব। এতিয়া ৰুকি ল'ম বাৰু, কিন্তু ইমান গৰম মই থাকিব পৰা নাই পাকঘৰত। তাৰপিছতে আৰু এইখিনিও ধুনীয়াকৈ ধুই পেলাই ৰুকি ল'ম। আপোনালোকে কঁঠালৰ মুচি এনেকৈ খাইছেনে নাই জনাবচোন। মই কিন্তু খাওঁ দেই। আৰু এক্সট্ৰাকৈ কঁঠালৰ মুচি চাটনি যদি খাওঁ, তেতিয়াহ'লে তাত আমি তেতেলী দিওঁ, দি পেলাই বাকীখিনি প্ৰচেছ চেমেই প্ৰায়। তাৰপিছত শুকান জলকীয়া 3ডালমান ল'লোঁ, লৈ পেলাই সেইটো গেছত এনেকৈ পুৰি ল'লোঁ। পুৰি লোৱাৰ কাৰণটো হ'ল মানে ইয়াৰ গোন্ধটো চাটনিত খুব ধুনীয়াকৈ আহে, কিন্তু বেছিকৈ দিব নালাগে। বেছিকৈ দিলে কিন্তু প্ৰব্লেম হ'ব পেটৰ দেই। গতিকে মই 3টাই দিলোঁ, আৰু কেঁচা জলকীয়াও লগত দিলোঁ, মানে জ্বলা খামেই আৰু আজি। তাৰপিছত নেমু পাতখিনি ছিগি ভাগি দি দিলোঁ এনেকৈ। দিয়াৰ পিছত এয়া কঁঠালৰ মুচিখিনি মই ইয়াৰ লগতে এড কৰি দিলোঁ। এক্সট্ৰাকৈ বনাই নাখাওঁ, যিহেতু পৰিমাণটো কম। গতিকে এড কৰি দিয়াৰ পিছত অকণমান নিমখ দিলোঁ, অকণমান চেনি দিলোঁ, আৰু এতিয়া মই দিম কাচন্দ। কাচন্দ আপোনালোকে খাইছেনে বাৰু? এয়া মিঠাতেল দিলোঁ অকণমান। এতিয়া কাচন্দ এড কৰি দিলোঁ। কাচন্দ এই সৰিয়হৰ কিবা এটা পদ্ধতিত বনাই, খুব ভাল লাগে টেঙা চেঙা সৈতে দি পেলাই, বিশেষকৈ আমৰ লগত। গতিকে খুব ধুনীয়া গোন্ধাইছে, মোৰতো খাওঁ খাওঁ লাগিলেই বাৰু। চব বহি আছে খাবৰ কাৰণে, মই সিহঁতকো অকণমান অকণমান দিম। গতিকে এইটো পদ্ধতিৰে আপোনালোকে বনাই খাই চাবচোন, আৰু কেনেকুৱা লাগে মোক জনাব। আৰু আপোনালোকে এনেকৈ খাওঁতে যদি কেতিয়াবা পাৰে, ইয়াত অকণমান গাখীৰৰ সৰ দিব পাৰে, ওপৰৰ সৰটো। সেইটো খুব টেষ্টি হয় দি পেলাই খালে, কিন্তু আজি মোৰ তাত এভেইলেবল নহয়, গতিকে মই দিয়া নাই। আৰু শেষত ধনিয়া পাত দি দিলোঁ, আৰু এনেকৈ সানি পেলাই সকলোকে এচামুচ দুচামুচকৈ দি দিছোঁ আৰু। গতিকে কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে জনাব। আৰু গৰমত সকলোৱে পানী বেছিকৈ খাব, টেঙা বেছিকৈ নাখাব, অলপ অলপ খাব। আৰু কেনেকুৱা লাগিল ইয়াৰ প্ৰচেছটো, বনোৱা প্ৰচেছটো আপোনালোকে মোক মেছেজত জনাব। আৰু আজিলৈ ইয়াতে সামৰিলোঁ। বাই বাই।